चिरांनि बरगावआव बर' लाइमोननि बुथारजानाय गोथै देहा मोननायनि हेंथायै क'क्राझार जिल्ला एबसुआ गोख्रोङै सोंखारिदों। मा जाहोनाव माबोरै बेबादि जानो मोनखो आरो सोर मावखो बेनि सायाव थाबैनो नायबिजिरनायखौ लुबैदों क'क्राझार जिल्ला एबसुआ। मिथिनाय बादिब्ला बुथारजानाय लाइमोन सेंग्राया क'क्राझार सहरनि साखाथियाव थानाय टेङापारा वार्ड नं 5 नि थागिबि महिम चन्द्र बसुमतारीनि गिबि फिसाज्ला कृषान कुमार बसुमतारीमोन। कृषान कुमार बसुमतारीया आनन्दराम बरुवा एकाडेमि पाठशाला बजालियाव BA 5थि सेमिस्टाराव फरायबाय थानाय सासे रोंगौथि गोनां फरायसामोन। नाथाय थांनाय 14 अक्ट'बर खालारखालि दुखुनांथावै सानस्लाबहायै चिरांनि बरगाव गामिनि लामायावसो कृषान कुमार बसुमतारीनि गोथै देहाखौ मोननाय जायो। दिनैसिमबो बेनि सायाव थार आरो गोख्रों नायबिजिरनायखौ नुनो मोननाय जायाखै आरो बुथारग्रा दायनिगिरिखौबो जेबो सुलुं मोननाय जायाखै। बेखौनो लानानै क'क्राझार जिल्ला एबसुआ सहायनानै थानो हायाखै। मानोना सासे बर' लाइमोन फरायसानि जिउ गोमानाया हारिनि थाखाय गोबां खहा। बेबादिनो क'क्राझार जिल्ला एबसुआ दिनै गोथौयै दुखु फोरमायनायजों लोगोसे गोख्रों सोंखारिदों आरो क'क्राझार जिल्ला बेंगिरिनि आखाइजों आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मानिसिम जाथायनि सायाव थाबैनो गोख्रों नायबिजिरनायनि गेजेरजों दायनिगिरिखौ साजा होनो हानायनि गोसोखांलाय गथायदों। कमिशनारक আজি থ্ৰুদি আমাৰ অসমৰ মাননীয় চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ এটা মেম'ৰেণ্ডাম প্ৰেৰণ কৰিছোঁ। ইয়াৰ আঁৰত যোৱা 14 তাৰিখ সন্ধিয়া 9:45 মান বজাত আমাৰ কোকৰাঝাৰৰে টেঙাপাৰাৰ ৱাৰ্ড নম্বৰ 5ৰ মহিম চন্দ্ৰ বসুমতাৰীৰ মানে ল'ৰা যে কৃষান কুমাৰ বসুমতাৰী তেখেত আমাৰ আনন্দৰাম বৰুৱা একাডেমি ডিগ্ৰী কলেজত হোষ্টেলত থাকি পেলাই তেখেত 5 ছেমিষ্টাৰত মানে শিক্ষা গ্ৰহণ কৰি থকা অৱস্থাতে সেই আমাৰ বৰগাঁও চিৰাং ডিষ্ট্ৰিক্টৰ বৰগাঁও সেই ৰাস্তাৰ সমীপত মানে তেখেতৰ মৃত্যুৰ মানে দেহ পোৱাৰ যি আমি খবৰটো পোৱাৰ লগে লগে আমি কোকৰাঝাৰ জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আমি দুখ প্ৰকাশ কৰিছোঁ আৰু এই ঘটনাৰ ওপৰত আমি ধিক্কাৰ জনাইছোঁ আৰু যিকোনো পৰিৱেশৰ দ্বাৰা যি তেখেতক মানে মাৰ্ডাৰ কৰিলে ইয়াৰ কাৰণে আমি আজি মাননীয় অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ আমি মানে মেম'ৰেণ্ডাম প্ৰেৰণ কৰাৰ কাৰণ এইটোৱে হ'ল যে এই ঘটনাৰ লগত জড়িত থকা যি দুষ্কৃতিকাৰী তেখেতসকলক যেনেকৈ হওক মানে উচ্চ পৰ্যায়ৰ বা এই ঘটনাৰ লগত জড়িত মানে ব্যক্তিসকলক যেনেকৈ হওক মানে তেখেতসকলক কৰায়ত্ব কৰি পেলাই আইনগতভাৱে আমি তেখেতসকলক শাস্তি বিহিব লাগে বুলি আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা দাবী জনাইছোঁ আৰু আমাৰ এই অঞ্চলবোৰত যাতে ঠিক তেনেদৰে যাতে আহি থকা দিনবোৰত কোনো মানে লোকৰ মানে মৃত্যু হ'ব লগা নহয়, আননেচেচাৰী যাতে মৃত্যু নহয় আৰু সকলো ৰাইজ আৰু আমাৰ অঞ্চলবোৰৰ আমি ছাত্ৰ ছাত্ৰীসকলক সকলোকে অনুৰোধ কৰিব বিচাৰিছোঁ। আজি যিহেতু আমি বহুতো অঞ্চলবোৰত আমি শুনিবলৈ পাইছোঁ যে যি ড্ৰাগছ সেৱন কৰাই পেলাই বহুত ছাত্ৰ ছাত্ৰীসকলে নিজৰ মাজত হিংসা মনোভাৱ লৈ পেলাই তেখেতসকলে ঠিক তেনেকৈ বহুত মানে ড্ৰাগছ সেৱন কৰি পেলাই বহুত মানে ছাত্ৰ ছাত্ৰীসকল মানে মৃত্যু হ'ব লগা ঠিক তেনেকৈ আমি ছ'চিয়েল মিডিয়া পৰ্টেল মিডিয়াত ঠিক তেনেকৈ আমি বহুতো দেখিবলৈ পাইছোঁ। যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল যাতে সেই ঘটনাবিলাকৰ লগত কোনো জড়িত নহয় আৰু আহি থকা দিনবোৰত যাতে নিজৰ শিক্ষাৰ মানে মান মৰ্যাদা লৈ পেলাই বা গাৰ্জেনসকলৰ মান মৰ্যাদা লৈ পেলাই কোনো ল'ৰা ছোৱালী যাতে ড্ৰাগছৰ লগত জড়িত নহয় আৰু নিজৰ উদ্দেশ্য যাতে সফল কৰিব পাৰে ইয়াৰ কাৰণে আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা সকলোকে আমি অনুৰোধ কৰিছোঁ আৰু আপোনালোকৰ চেনেলৰ দ্বাৰা দি মই এটা কথা আকৌ মানে ক'ব বিচাৰিছোঁ যে কোকৰাঝাৰ জিলাৰ অঞ্চলবোৰত বহুতো পূজাৰ নামত মেলা যিহেতু আজিলৈ হৈ আছে মেলা পূজাৰ নামত মেলা হৈ আজি যি অঞ্চলবোৰত আমাৰ অঞ্চলবোৰত যি মানে
সৰু সুৰা ঘটনাবিলাক হৈ আছে। ইয়াৰ কাৰণে আমাৰ যি অঞ্চলবোৰৰ গাৰ্জিয়ানবিলাক যিহেতু পূজা মেলাৰ যি কমিটিসকলক আমি সেইটোকে মানে আহ্বান কৰিব বিচাৰিছোঁ। যোৱা আমাৰ কুচুগাঁও অঞ্চলত মানে ঠেকা বাজাৰ এই অঞ্চলত মানে লক্ষী পূজা সেই টকা অৱস্থাত আমাৰ যি মানে ল'ৰাবিলাক বা ছোৱালীবিলাকে যি মানে পূজা খাবলৈ যোৱাৰ সময়ত যি ঘটনা হ'ল, এটা আদিবাসী গাঁও অঞ্চল বা এই সমীপত যে কোনোবা মেলা খাবলৈ যোৱাৰ সময়ত বাইক দি যাই থকা অৱস্থাত কোনোবা এক্সিডেণ্ট কৰাৰ নামত যি মানে এক্সিডেণ্ট কৰাৰ নামত সেই মানে আদিবাসী গাঁৱত যি মানে চিন্তা চৰ্চা কৰি পেলাই যি মেলা খাবলৈ যোৱা দেখাসকলক আহি থকা অৱস্থাত যি মানে চুৰিৰে মানে বুকুত বা পিঠিত তেখেতসকলে আঘাত কৰাটো বহুত দুৰ্ভাগ্যজনক বুলি আমি মানে ভাবি লৈছোঁ। কাৰণ এই ঘটনা যি বাইক ঘটনাক লৈ পেলাই ঠিক তেনেকৈ মানে ঘটনা মানে পুনৰাই কৰাটো ঠিক হোৱা নাই বুলি আমি ভাবোঁ। ইয়াৰ কাৰণে এই ঘটনা কৰা যি ব্যক্তিসকলক আমাৰ প্ৰশাসন ফালৰ পৰা মানে তেখেতসকলক মানে উঠাই লৈ অহা বুলি আমি খবৰটো পাইছোঁ আৰু তদন্ত কৰি পেলাই যাতে মানে বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি পুলিচ প্ৰশাসনক আমি অনুৰোধ কৰিছোঁ আৰু যাতে পূজা মেলা কমিটিবিলাকৰ যি কমিটি মানে প্ৰেছিডেণ্ট ছেক্ৰেটাৰী বা সদস্যসকলক সেইটোকে মানে আহ্বান কৰিব বিচাৰিছোঁ যাতে পূজাৰ নামত মেলা ঠিক তেনেকৈ চিদিলি বিদিলি কৰি মেলা দি থকাটো আমি বিচৰা নাই। কাৰণ মেলাৰ নামত বহুতো মানে ঘটনা হৈ আছে। আমাৰ মানে ল'ৰা ছোৱালী বা মানে ছাত্ৰসকলে বহুতো মেলা খাই পেলাই বহুত এক্সিডেণ্ট হৈ পেলাই বা মদ ভাং খাই পেলাই যিহেতু এক্সিডেণ্ট হৈ মানে মৃত্যু মানে কবলত পৰিব লগা হ'ল। ইয়াৰ কাৰণে সকলো উদ্দেশ্যক লৈ পেলাই যাতে সকলোৱে যাতে অলপ চিন্তা চৰ্চা কৰি পেলাই মেলা দিয়াটো ভাল হয় নে নহয়, কোন ছাইডত ভাল কোন ছাইডত বেয়া, সকলোকে চিন্তা কৰি পেলাই আগবাঢ়ি যাবলৈ মই অনুৰোধ কৰিছোঁ। बाक्सा जिल्ला खख्लाबारि हजुआ सकनि के रडजों थांनाय लामायाव थानाय एमबी रिफाइनिं हाउसआव मबाइल ग्लास गावनायखौ गोरलैनो फाहामनो हानाय गोदान OCA मेसिन लानानै फैदों। नोंथांमोना खम बेसेनावनो गाव गावनि मबाइल ग्लास बायनायखौ एमबी रिफाइनिं हाउसआव फाहामनो हागोन। मबाइल ग्लास बायनायखौ फाहामनायजों लोगोसे मबाइलनि बायदि रोखोमनि बाहागो आरो बायदि रोखोमनि मबाइलनि गाज्रि जानायखौ बे एमबी रिफाइनिं हाउसआव फाहामनो हागोन। बायदि रोखोमनि मबाइल ग्लास, मबाइल टेम्पार, मबाइल चार्ज, हेडफोन, पेन ड्राइव, मेमोरी आरो मबाइल बेटारि, कम्पिउटार, माउस, कम्पिउटार कीबोर्ड आरो मबाइलनि बायदि रोखोमनि बाहागोफोरखौ मोननो हागोन। एमबी रिफाइनिं हाउसआव फोरमायनाय बायदिब्ला दासान्दिनिफ्राय लानानै फैगौ दिवालीसिम डिसकाउन्ट होगासिनो। मख'नो गोनांदि एमबी रिफाइनिं हाउसआव गुबुन हादोर एबा भुटान हादोरनिफ्राय माखासे सुबुंफोराबो बायदि रोखोमनि मबाइलफोरखौ फाहामथाय होफैयो। आबुं मोनथिनो थाखाय 8471972412 नङाब्ला 7002741465 जानबुं अनजिमायाव जगाजग खालामनो हागोन। सम फुंनि 8:30 रिंगानिफ्राय मोनाबिलिनि 8:30 रिंगासिम।